আৰু এতিয়া আমি নাৱত গৈ আছো এয়া চাওক আৰু গোটেই কেইজন আমি ইটো পাৰে যাম ইটো পাৰত গৈ পেলাই আমি দেখাম কি কৰিম আমি তাত মানে আজি মই আহিছোঁ ইয়াত পিকনিক খাবলৈ আমাৰ গাঁৱৰ গোটেই সৰু ল'ৰা ছোৱালী দাদা ভাইটি গোটেইখিনি মিলি ভাবিলোঁ কোভিড-19ৰ চিটুৱেশ্যন সেইকাৰণে ক'তো যাবও পৰা নাই ভালকৈ সেইকাৰণে আমি ইয়াত পিকনিক খাবলৈ ওলাই আহিছোঁ মই গোটেইখিনি আপোনালোকক দেখাম এতিয়া পিকনিকত আমাৰ কি বনিব কি খাম আমি ব্ৰহ্মপুত্ৰ পাৰতে দেৱীসিং ঘাটলৈ আহিছোঁ আৰু এই জায়গাটো সঁচাকৈ বিৰাট ধুনীয়া মই ইয়াৰ পৰিৱেশটো এবাৰ দেখাইছোঁ চাওক একদম ব্ৰহ্মপুত্ৰৰ কিনাৰতে লাগি থকা এইখন আমাৰ দেৱীসিং ঘাট আমি ইয়াত প্ৰায় প্ৰতি বছৰে আহোঁ আৰু এনেকৈ পিকনিক খাওঁ আৰু এইটো হৈ গ'ল পানী মটৰ ৰখা এইটো ইয়াত ধুনীয়াকৈ বনাই লোৱা হৈছে আৰু এইফালেদি এনেকৈ পাইপ লৈ গৈ পেলাই ইয়াত ব্ৰহ্মপুত্ৰৰ পানীখিনি ধুনীয়াকৈ ধৰি ৰাখে আৰু পিকনিকত আজি কি বনি আছে মই দেখাই আছোঁ এয়া চিকেন মেৰিনেট কৰিব ধৰিছে এইটো চিকেন গ্ৰেভি হ'ব মেবি এইটো পানীলাও কাটি ৰাখিছে এইটো মাছেদি বনাব আলু কাটি ৰখা হৈছে পিঁয়াজ কাটি ৰাখিছে আৰু এইফালে মাছ ফ্ৰাই চলি আছে আমাৰ গাঁৱৰ কাৰিকৰ বিপনা এয়া বিপনাই বনাই আছে মই গোটেইখিনি দেখাই যাম এটা এটাকৈ আৰু আমি এতিয়া গোটেইখিনি ৰেডি হৈছোঁ ইটো পাৰে যাবৰ কাৰণে ব্ৰহ্মপুত্ৰৰ নাৱত উঠি পেলাই এয়া গোটেইখিনি লগৰ লগত আমি এতিয়া যাম ইটো পাৰে আমাৰ এইফালে খানা বনি আছে মই ভাবিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে অলপমান খোজকাঢ়ি আহোঁ কাৰণ আজি খানাত মই লাগিব নালাগে যিহেতু সেইকাৰণে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ভাবিলোঁ অলপমান চাওঁ জেগাবোৰ সঁচাকৈ বিৰাট ধুনীয়া এই জেগাখিনি এয়া চাওক ধাননি পথাৰ আৰু লগতে এইখন বিশাল ব্ৰহ্মপুত্ৰ আমি পিকনিকৰ ছিজনত প্ৰায় ইয়াত আহোঁৱেই আৰু ইয়াত আমি পিকনিক খাওঁ চ' এইবাৰ আমি অলপ আগতীয়াকৈ ষ্টাৰ্ট কৰিলোঁ কাৰণ কোভিড-19ৰ কাৰণে আমি ক'তোতে ওলাব পৰা নাই সেইকাৰণে আমি ডিচাইড কৰিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰতে গৈ পেলাই পিকনিক এবাৰ খাওঁ আৰু গোটেইখিনিয়ে লগ হ'লোঁ নাইকমো দাদা ভাইটি ভণ্টি বা গোটেইখিনি মিলি আমি ওচৰৰে 20-25জনমান এনেকৈ মিলি পেলাই আমি আহিছোঁ মই দেখাম পিছৰখিনি আৰু এয়া চাওক কিমান ধুনীয়া জেগা ব্ৰহ্মপুত্ৰৰ পাৰত ধাননি এইটোৱে হৈ গ'ল আমাৰ দেৱীসিং ঘাট এই ঘাটত প্ৰায় মানুহ আহে আৰু ছিজন হওক নহওক কোনো কথা নাই আমাৰ ইয়াত যিবোৰ তেজপুৰৰ ডেকাচাম আছে ডেকাচাম আহি পেলাই ইয়াত ফূৰ্তি কৰে আৰু সঁচাকৈ বিৰাট ধুনীয়া ইয়াত আহিলে মনটো সঁচাকৈ ফ্ৰেছ লাগে একদম নেচাৰেল এয়াৰ পূৰা ফ্ৰেছ হাৱা চ' মই আপোনালোকক আৰু দেখাই যাম বাকী কি বনি আছে কি নাই আৰু বলক মই কি কৰোঁ আপোনালোকক এবাৰ দেখাওঁ তেলটো পেলাইতো লাভে নাই আৰু এয়া আমাৰ মাংস বনি আছে এয়া আদা নহৰু পিঁয়াজ লৰাই আছে আমাৰ বিপনাই আৰু এইখিনি ধুনীয়াকৈ ড্ৰাই ফ্ৰাই এনেকৈ কৰি পেলাই নমাই ৰাখিছে এইটো কি বনিব চিকেন গ্ৰেভি ন চিকেন গ্ৰেভি বনাই আছে আমাৰ খানা বনোৱা প্ৰায় হৈ গৈছে মই পৰিৱেশটো এবাৰ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এয়া চাওক আমাৰ কি বনোৱা হৈছে মই এতিয়া আপোনালোকক দেখাম এয়া চিকেন বনোৱা হৈ গ'ল এইফালে ফিছ হৈ গ'ল আৰু এয়া পাপৰ কাটি আছে এইখিনি আমাৰ চিপছ বনিব এতিয়া বা কি বনি আছে
চালাড বনাই আছে গোটেইকেইজনী লাগি পেলাই। এয়া চাওক মই ওচৰৰ পৰা দেখাইছোঁ। আৰু এতিয়া আমাৰ পিকনিকৰে খানা ষ্টাৰ্ট। মই খানা খাবলৈ বাঢ়ি ল'লোঁ। মই ভিডিঅ'টো বনালোঁ এই কাৰণেই, কাৰণটো হৈ গ'ল পিকনিক খাবলৈ আমি চবেই যাব লাগে, নানান চবৰে নিজৰ নিজৰ ঠাইৰ ওচৰত। কিন্তু তাত গৈ পেলাই আপোনালোকে কোনো ধৰণৰ পানীৰ লগত কোনো খেল কৰিব নালাগে, নিজে ছেফ থাকিব লাগে, এনজয় কৰিব লাগে, কিন্তু লিমিটেড এনজয় কৰিব লাগে। বহুতে কি কৰে বহুত ধৰণৰ এক্সট্ৰা কৰি দিয়ে, চ' সেইবোৰ নকৰিব। আপোনালোকে ফেমিলিৰ লগত যাব আৰু পিকনিক খাব আৰু এনজয় কৰিব। এইটোৱে মোৰ সৰু ভিডিঅ' আছিলে। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে মোক জনাব। যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব।